গুড মৰ্ণিং আজি 14 জানুৱাৰী হয় না 14 জানুৱাৰী এইটো এটা কোন আহিলে মাজত এই 14 জানুৱাৰী ন তো 14 জানুৱাৰী সৰি তো মানে কি হ'ল আজি উৰুকা তো উৰুকা বজাৰ বহিছে ঘৰৰ ওচৰতে তো বজাৰখনলৈ যাম এইটো এটা পেংলাই কৰি আছে দিছিল তাৰপিছত কি এতিয়া এইখিনিৰ পৰা একদম ভিডিঅ' কৰিবলৈ বেয়া অশান্তি আৰু তথাপি আৰু ঠিক আছে মই এতিয়া বজাৰলৈ যাওঁ বজাৰ আজি উৰুকাৰ বজাৰবোৰ আনিম চাজি কি আনিম গাহৰি খাবি গাহৰি আনিম আমি গাহৰি আনিবলৈ যাম তাৰপিছত কি আৰু ঘৰৰে ৰঙা আলু কাঠ আলু তিল মানে গম পাইছে ঠিক আছে ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আমি লেটছ গ' আমি এতিয়া বজাৰলৈ গৈ আছোঁ সেই বজাৰ অভিমুখে ৰাওনা এনেই কৈছোঁ বজাৰলৈ যোৱা নাই আচলতে ঘৰলৈহে গৈ আছোঁ পইচা লোৱা নোলোৱাকৈ বজাৰলৈ গৈছোঁ মায়ে আকৌ ঘূৰাই পঠিয়াইছে পইচা নোলোৱাক বজাৰ গৈছ যে বোলে তো সেয়া আমাৰ বন্দিতা বাইদেউ টিপুল নিব পৰা হ'লি ন হে টিপুল নিব পাৰ অঁ বন্দিতা এয়া ঘৰৰ অভিমুখে আকৌ ৰাওনা ঘূৰি আহিলোঁ পইচা নোলোৱাকৈ বজাৰলৈ গৈছিলোঁ আকৌ লাডু বনাই এক নম্বৰ কৰিব হয় নাই এক নম্বৰ আপোনাক কিমান দিম কওক আধা কেজি মান দিম আধা কেজি হ'ব কোন লাডু হৈ যাব কেইটকা কিলো কেইটকা কি টকা 80 টকা কিলো হেৰি কওক দাদা হেৰিটো 50 টকা দিম বেছি নালাগে ন খাইছোঁ নহয় এতিয়া 10 টকা খুচুৰা নাই মানে আপোনাক খুচুৰা দিব পাৰিলে দি দিম কেইটকা দিব লাগিব 80 টকা কিলো লাডু বনিব আৰু নবনিলে গালি খাব লাগিব 70 ল'ব দেই মোক 1 কিলো এটা দিব শুনিছে নাই এটা 70 ধৰিব 1 কিলো এটা দি দিয়ক 5 টকা খুচুৰা নাই নেলাগে দিয়ক আমি 70 ধৰিব 1 কিলো এটা দি দিব এক কিলো দিয়ক এই চব উঠিব দিয়ক লাগিব অকণমান এইখনে আমাৰ সাপ্তাহিক বজাৰখন একদম 360 এটা দেখাই দিছোঁ বস্তু ইমান লাহে শুনি পাব জানো ভইচ ধুনীয়া ওলাই যাব এইখনে আমাৰ সাপ্তাহিক বজাৰখন কোনে পাৰে সঞ্জীৱ কোন হয় সঞ্জীৱ আজি পৰাগৰ আৰু দিন আমাৰ মাজত উপস্থিত হৈছে পৰাগ দাস ব্ৰইলাৰ মাংস ৰাইজক দিছে খুৱাইছে পৰাগ ভিডিঅ' কৰিছোঁ না সস্তা কমত দিবি নেকি অলপ এই আমাৰ দাদা আপুনি কিমান কেইটকা বিকি আছে দাদা আপুনি কেইটকা বিকি আছে 200 টকা চক কিমান দামত বস্তু বিকিছে চৰকাৰে এইটো নহয় হেৰি কৰিব লাগে
কাৰ্টনটো ফুল আনিছিলে বোলা আনিছে 110 টকা 2 কেজি নহ'লে কাৰ্টনটো ফুল আনিছিলে বিকি এটা কাৰ্টন কালি হ'ল আছে ইয়াৰ লাষ্ট শেষত এই 2 পিছে আনিছিলে 110 টকাকে কোনটো হেৰি লোকেল গাহৰি কোনটো এইটো নেকি কেইটকা কৈছে কেজি কাঠ মাংস লাগিছে পচন্দ হৈছে নেকি হে পাঁচটা পচন্দ হৈছে সিফালৰটো ন এই পিছটো দীপাংকৰ কোন পিছ লৈছ ঐ দীপাংকৰ অলপ ভাল কাঠ মাংস পিছ ল 600 টকা 1 কেজি দিম হ'ব নাই লৈছে ৰঙালু খোৱা চাউল কিমান লৈছে 1 কিলো কিমান আলু নাই বজাৰ ৰঙা আলু সেই ৰঙালু অভাৱ আৰু 100 টকা কিলো প্ৰাঞ্জল কি আৰু লৈছ নেকি ঠিক আছে বজাৰৰ পৰা আহিলোঁ সৰুকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ আজি উৰুকা দিনাখন বজাৰলৈ গৈছিলোঁ তো সৰুকৈ বজাৰ এটা কৰিলোঁ আৰু কৰি আহিলোঁ তো আহি এতিয়া ঘৰত উপস্থিত তো সৰু ভিডিঅ' এটা বনাই দিলোঁ তো ভিডিঅ'টো চাই যদি কিবা এটা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অ'কে বাই বাই